ছাত্ৰ-ছাত্ৰীসকল, আজি আমি তৃতীয় শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশৰ নম্বৰ 1 গছ-গছনিৰ কথা নামৰ পাঠটোৰ প্ৰশ্নোত্তৰসমূহ আমি আলোচনা কৰিম। সকলোৱে বহি আৰু কলম লৈ প্ৰশ্নোত্তৰসমূহ ধুনীয়াকৈ লিখি যাবা। পাঠ নম্বৰ 1 গছ-গছনিৰ কথা। 1 নম্বৰ উত্তৰ লিখা। ক 4বিধ বৃক্ষৰ নাম। এতিয়া বৃক্ষ কোনবোৰ আমি পাঠত পাইছোঁৱেই, যিবোৰ ওখ আৰু ডাঙৰ গছ সেইবোৰে বৃক্ষ, যেনে আম, জাম, কঁঠাল, শাল। আম, জাম, কঁঠাল ফলৰ গছ আৰু ইয়াৰ পৰা ভাল কাঠো পোৱা যায়। আকৌ শাল হৈছে এবিধ মূল্যৱান কাঠৰ গছ। অসমত পোৱা 2বিধ মূল্যৱান কাঠৰ নাম। ইতিমধ্যে মই কৈছোঁৱে শালৰ কথা, যে শাল, চেগুন এইবিলাক হৈছে মূল্যৱান কাঠ। কিয় মূল্যৱান বুলি কোৱা হৈছে? যে ইয়াৰ পৰা চকী, মেজ, বিচনা আদি ঘৰত ব্যৱহাৰ হোৱা বস্তু কিছুমান বনোৱা হয়। 2বিধ লতা জাতীয় উদ্ভিদ। এতিয়া লতা জাতীয় উদ্ভিদ কোনবিলাক? যিবিলাক বগাই যায়, আমি পাঠত পাইছোঁৱেই আৰু আমি দেখাও পাইছোঁ, যেনে পাণ, ৰঙালাও আৰু বহুত আছে। কোমোৰা, জিকা এইবিলাক আৰু বহুত আছে। এইবিলাক হৈছে লতা জাতীয় উদ্ভিদ, কাৰণ ইহঁত নিজে থিয় হৈ থাকিব নোৱাৰে। এতিয়া বেলেগ গছত বগাই যায়, নতুবা মাটিত বগাই যায়, ছালত বগাই যায়, সেইকাৰণে। ঔষধ হিচাপে ব্যৱহাৰ কৰা 2বিধ পাতৰ নাম। ঔষধ কেৱল আমি দোকানৰ পৰা কিনিয়েই খাওঁ এনেকুৱা নহয়, আমাৰ ঘৰতো কিছুমান ঔষধ আছে, আমি সেইবোৰ ব্যৱহাৰ কৰোঁ। যেনে ইয়াতে মই লিখিছোঁ নিমপাত, তুলসী। নিমপাতটো কিহত ব্যৱহাৰ কৰে? যেতিয়া আমাৰ কেতিয়াবা খজুৱতি হ'লে নিমপাত গৰম পানীত সিজাই সেই পানীৰে গা ধোৱা হয়, তেতিয়া আমাৰ খজুৱতি অকণমান দূৰ হয়। আকৌ তুলসী, আমাৰ কাহ হ'লে আমি তুলসী ৰস খাওঁ, সেইবাবে এইবিলাক হৈছে ঔষধি গছ। নম্বৰ গছৰ শিপাৰ 2টা কাম। এতিয়া গছৰ শিপা কোনবিলাক? সৰু গছ এডাল উঘালি চাবাচোন, তলত সূতাৰ নিচিনা কিছুমান আহজাতীয় বস্তু পোৱা যায় গছৰ নিচিনা। এই তোমালোকৰ ইয়াতে দিছে এইবিলাক শিপা, কিতাপত দিছে। তো এই শিপাবিলাকৰ কাম কি সুধিছে আমাক? যে প্ৰথম কামটো হৈছে যে গছে শিপাৰ দ্বাৰা পানী শুহি লয়। গছৰতো পিয়াহ লাগে নহয়নে? পানী খাব লাগে। তো গছে কেনেকৈ পানী খাব? তো গছে শিপাৰ দ্বাৰা পানী শুহি লয় মাটিৰ পৰা। আৰু 2 নম্বৰ, শিপাই মাটিত খামুচি ধৰি গছজোপা থিয় কৰি ৰখাত সহায় কৰে। এতিয়া গছজোপা থিয় হৈ থাকিব লাগিলে কেনেকৈ থিয় হৈ থাকিব? এই শিপাই মাটিত খামুচি ধৰি থাকে আৰু গছজোপা থিয় হোৱাত সহায় কৰি ৰাখে। প্ৰথম চটোত কি দিছে? যে লাও, জিকা আদি গছৰ বাবে চাং সাজি দিয়াৰ কাৰণ কি? যে লাও, জিকা আদি গছৰ গা-গছ কোমল আৰু লেহুকা, ই থিয় হৈ থাকিব নোৱাৰে বাবে চাং সাজি দিয়া হয়। তাৰমানে এইবোৰ লতা জাতীয় উদ্ভিদ। আৰু ইতিমধ্যে মই কৈছোঁৱেই যে লতা জাতীয় উদ্ভিদবোৰে নিজে থিয় হৈ থাকিব নোৱাৰে, বগাই যায়, সেইবাবে চাং সাজি দিয়া হয়। কিতাপত কি ধুনীয়াকৈ ইয়াতে দিয়া আছে দেখিছেনে? লাও এনেকৈ চাং সাজি দিছে, লাওৰ চাঙি এইখন। 2 নম্বৰ, ক অংশৰ লগত খ অংশ মিলাই লিখা। এইপিনে ক অংশ আছে, এইপিনে খ অংশ আছে আৰু 2টা অমিল কৰি দিয়া আছে, আমি এতিয়া মিলাই ল'ম। চিত্ৰনলা গছৰ পৰা তেল ওলোৱা হয়। তেজপাত ৰন্ধা-বঢ়া কামত ব্যৱহাৰ হয়। চাহ গছৰ পাতৰ পৰা চাহপাত প্ৰস্তুত কৰা হয়। নিম গছৰ পাত কীটনাশক হিচাপে ব্যৱহাৰ কৰা হয়। 3 নম্বৰ, খালী ঠাই পূৰ কৰা। ক গছে শিপাৰ দ্বাৰা পানী শুহি লয়। ইতিমধ্যে আমি পাইছোঁৱেই গছে কিহৰ দ্বাৰা পানী শুহি লয়। খ চাহ গছবোৰ চাপৰ আৰু জোপোহা, কাৰণ চাহ গছবোৰ কি গছ? গুল্মজাতীয় গছ, সেইবাবে। কিছুমান পাত শাক হিচাপে ৰান্ধি খোৱা হয়। এতিয়া কোনবোৰ পাত শাক হিচাপে ৰান্ধি খোৱা হয়? লাই, পালেং, চুকা এইবোৰ। টকৌ পাতেৰে জাপি সজা হয়। আমাৰ জাপি আমি ব্যৱহাৰ কৰোঁ, টকৌ পাতেৰে সজা হয় বুলি কৈছে। আচলতে সম্পূৰ্ণ টকৌ পাত নহয়, বাঁহৰ মাজত টকৌ পাত সোমাই দিয়া হয় আৰু তেনেকৈ জাপি সজা হয়। 4 নম্বৰ, শুদ্ধ উত্তৰত ৰাইট চিন দিয়া। ক বাঁহ গছ গুল্ম বৃক্ষ তৃণজাতীয় উদ্ভিদ। বাঁহ গছ তৃণজাতীয় উদ্ভিদ। বাঁহ গছ তৃণ বুলি ক'লে অকণমান আচৰিত লাগে নহয়নে? কিন্তু বাঁহ গছ তৃণজাতীয় উদ্ভিদ। ইহঁতৰ মাজখণ্ড বহুত ফোফোলা। গুল্মজাতীয় উদ্ভিদ বৃক্ষতকৈ সৰু ডাঙৰ। বৃক্ষতকৈ সৰু, কাৰণ বৃক্ষজাতীয় গছবোৰ হৈছে বহুত ডাঙৰ গছ। বৃক্ষজাতীয় উদ্ভিদৰ গা গছ বৰ টান কোমল। যিহেতু আমি গমেই পাইছোঁ বৃক্ষজাতীয় উদ্ভিদবোৰ বহুত ডাঙৰ গছ, গতিকে ইহঁতৰ গা গছবোৰো বৰ টান।
ঘ তাল, আম, নিম গছৰ পাতেৰে বিচনী সজা হয়। তাল পাতেৰে বিচনী সজা হয়। বাঁহেৰেও বিচনী। 5 নম্বৰ, এটাকৈ পাৰ্থক্য লিখা। ক বৃক্ষ আৰু গুল্ম। পাৰ্থক্য: বৃক্ষজাতীয় গছবোৰৰ গা-গছ শকত আৰু টান, যেনে আম, জাম। আনহাতে গুল্মজাতীয় গছবোৰৰ গা-গছ চাপৰ আৰু জোপোহা, যেনে চাহ গছ, জেতুকা, গোলাপ আদি। খ বাঁহগছ আৰু আম গছ। পাৰ্থক্য: বাঁহগছৰ গা-গছ ফোঁপোলা, ই হৈছে এবিধ তৃণজাতীয় উদ্ভিদ। আনহাতে আম গছৰ গা-গছ শকত আৰু টান, ই হৈছে এবিধ বৃক্ষজাতীয় উদ্ভিদ। গ লতা আৰু তৃণ। পাৰ্থক্য: লতা জাতীয় উদ্ভিদবোৰৰ গা-গছ কোমল আৰু লেহুকা, ই থিয় হৈ থাকিব নোৱাৰি বগাই যায়, যেনে পাণ, জালুক, কোমোৰা আদি। আনহাতে তৃণজাতীয় উদ্ভিদবোৰৰ গা-গছ কোমল আৰু সৰু, যেনে ঘাঁহ, বন, ধান, বিভিন্ন শাক আদি। তোমালোক সকলোৱে প্ৰশ্নোত্তৰসমূহ ভালদৰে বহীত লিখি ল'বা।